মহামাৰী কৰোনাৰ তৃতীয়টো ঢৌৰ ইংগিত। ভাৰতত এদিনতে ৩০৮ জন লোকৰ মৃত্যু। দেশত পুনৰ বাঢ়িছে ক'ভিড পজিটিভৰ হাৰ। এদিনতে আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪২,৭৬৪ জন। ছেপ্টেম্বৰ-অক্টোবৰ মাহত ভাৰতত ক'ভিড-19 ভাইৰাছৰ তৃতীয়টো ঢৌ আৰম্ভ হ'ব বুলি স্বাস্থ্য গৱেষকসকলে বহু আগতেই চৰকাৰক সতৰ্ক কৰি দিছিল। স্বাস্থ্য গৱেষকসকলৰ এই ভৱিষ্যতবাণী সঁচা প্ৰতিপন্ন হোৱাৰ দিশত অগ্ৰসৰ হৈছে। দেশত পুনৰাই ক'ভিড পজিটিভৰ হাৰ বাঢ়িবলৈ লৈছে। ৪ ছেপ্টেম্বৰৰ দিনটোত ভাৰতত পুনৰাই ৪২,৭৬৪ জন লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে। আনহাতে ৪ ছেপ্টেম্বৰৰ দিনটোত দেশত পুনৰাই এটা দিনৰ ভিতৰতে ৩০৮ জন লোকে মহামাৰী কৰোনাত প্ৰাণ হেৰুৱাব লগাত পৰিছে। ৪ ছেপ্টেম্বৰৰ দিনটোত অকল কৰোনাতে ২৯,৬৮০ জন লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে। কেৰালাৰ সমানে সমানে মহাৰাষ্ট্ৰ, দিল্লী, মধ্যপ্ৰদেশ আৰু ৰাজস্থানতো দৈনিক কৰোনাত আক্ৰান্তৰ সংখ্যা বাঢ়িবলৈ লৈছে। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ লাইভ। এই মানুহজনে যে মানুহৰ আগত লাজ দি মাৰিব। ইফালে ঘৰত চাউল, দাইল, শাক পাচলি, ফল মূল একোৱেই নাই। কি উপায় উলিয়াওঁ এতিয়া? উপায় আছে বৌ। আজিৰ যুগত সকলো সম্ভৱ। নেক্সট দোকান নামৰ এপটো এনে এক সুব্যৱস্থা যাৰ জৰিয়তে আপোনাৰ দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজনীয় সামগ্ৰী আপুনি বিচৰা মতে অৰ্ডাৰ কৰি কম সময়তে পাব পাৰে। মাথো তাৰ বাবে আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰলৈ গৈ ডাউনলোড কৰক নেক্সট দোকান এপটো।